আউযুবিল্লাহি মিনাশ শাইতানিৰ ৰাজিম। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। মোৰ মৰমৰ মা ভনী আৰু ভাই বন্ধুসকল, আসসালামু আলাইকুম ওয়া ৰাহমাতুল্লাহি ওয়া বাৰাকাতুহু। আপোনালোকৰ ওচৰত মোৰ এটা অনুৰোধ, ভিডিঅ'টো সম্পূৰ্ণ চাব। আসমানী কিতাপসমূহত ইমান বা বিশ্বাস। প্ৰশ্ন: আসমানী কিতাপ কি? এইবোৰ মানৱ সমাজলৈ কেনেকৈ আহিল? উত্তৰ: আল্লাহ তাআলাই মানুহক তেওঁৰ মনোনীত সত্য পথটো অসত্য পথৰ পৰা পৃথক কৰি দেখুৱাৰ কাৰণে যুগে যুগে তেওঁৰ প্ৰেৰিত নবী ৰচুলসকলৰ ওপৰত যিবোৰ নীতি নিয়ম, আদেশ নিষেধ তথা উপদেশ সম্বলিত বিধান অৱতীৰ্ণ কৰিছিল, সেইবোৰৰ সমষ্টিয়েই হ'ল আসমানী কিতাপ আৰু চহিফা। আল্লাই নাজিল কৰা এই আসমানী কিতাপ বা চহিফাবোৰ কাগজত লিপিবদ্ধ আকাৰে নবী ৰচুলসকলৰ ওপৰত অৱতীৰ্ণ কৰা নাছিল। এই বাণীবোৰ প্ৰয়োজন সাপেক্ষে কেতিয়াবা আকাশবাণী হিচাপে আৰু কেতিয়াবা ফিৰিষ্টাৰ মাধ্যমত মৌখিকভাৱে অৱতীৰ্ণ হৈছিল। প্ৰথমে এই বাণীবোৰ মনত ৰখা হৈছিল, পাছত গছৰ পাত, বাকলি, কাঠৰ তক্তা, শিলৰ ফলি, জন্তুৰ ছাল আদিত লিখি ৰখাৰ ব্যৱস্থা কৰিছিল। কাগজ আৰু ছপাশাল আৱিষ্কাৰ হোৱাৰ পাছতহে সেইবোৰ সংগ্ৰহ কৰি কিতাপ আকাৰে প্ৰকাশ কৰা হৈছে। ওহী, ইলহাম, ইলকা কি? প্ৰশ্ন: কোৰাণত বৰ্ণিত ওহী, ইলহাম আৰু ইলকা কি? উত্তৰ: ওহী আৰু ইলহাম হ'ল আল্লাহৰ প্ৰত্যাদেশ, যিটো নবী ৰচুলসকল তথা আউলিয়াসকলৰ অন্তৰত আল্লাহৰ নিৰ্দেশক্ৰমে উদ্ভাৱিত হয়, আৰু ইলকা মানুহৰ মনত জাগ্ৰত কোনো ইংগিত বা খেয়াল বা উত্তেজনা। এয়া জিন আৰু মানুহৰ ফালৰ পৰাও হ'ব পাৰে। বিশেষভাৱে ওহী আৰু ইলহামৰ মাধ্যমতে নবী ৰচুলসকলে ঐশ্বিক জ্ঞান প্ৰাপ্ত হৈছিল। নবীৰ বাহিৰে অন্য মানুহে আসমানী কিতাপ নাপায় কিয়? প্ৰশ্ন: ওহী, ইলহাম, ইলকা আদিৰ মাধ্যমত সাধাৰণ মানুহেও সত্যানুভূতি, ইংগিত, অনুপ্ৰেৰণা, উত্তেজনা আদি পায়। যেনেকৈ নবী নোহোৱা স্বত্বেও মুছা নবীৰ মাতৃ, ঈসা নবীৰ মাতৃ মৰিয়ম, মৌ-মাখি আদিলৈ আওহাইনা অৰ্থাৎ ওহী কৰি নিৰ্দেশ বা ইংগিত দিয়াৰ কথা পবিত্ৰ কোৰাণত উল্লেখ পোৱা যায়। কিন্তু এই ওহীৰ মাধ্যমত নবী আৰু ৰচুলসকলৰ বাহিৰে অন্য মানুহে আল্লাহৰ কিতাপ বা আয়াত নোপোৱাৰ কাৰণ কি? উত্তৰ: যি ওহী আল্লাহ তাআলাই লৌহে মাহফুজৰ পৰা প্ৰেৰণ কৰে, সেয়া নবী আৰু ৰচুলসকলেহে পাব পাৰে বা সেই ওহী অহা ধ্বনি বা শব্দ তেওঁলোকেহে শুনা পাব পাৰে। কাৰণ নবী ৰচুলসকলক আল্লাই দুনিয়াত ওহী গ্ৰহণৰ ক্ষমতা দান কৰিছে। সেয়ে নবী ৰচুলসকলৰ বাহিৰে অন্য অলি আউলিয়া হ'লেও ওহীৰ মাধ্যমত আল্লাহৰ কিতাপ পাব নোৱাৰে। উদাহৰণস্বৰূপে ৰেডিঅ' বা অনাতাঁৰ কেন্দ্ৰৰ পৰা যি কথা প্ৰচাৰ কৰা হয়, সেই কথা বিশেষ চুম্বক সম্পৃক্ত ৰেডিঅ' যোগেহে প্ৰতিফলিত হয়। চুম্বকবিহীন অন্য যন্ত্ৰ বা ব্যক্তিয়ে পোনপটীয়াভাৱে কেন্দ্ৰৰ কথা শুনিব নোৱাৰে। মোহৰে নবুৱত বা মোহৰে ৰিছালতেই হ'ল লৌহে মাহফুজৰ সৈতে সম্পৰ্কযুক্ত চুম্বক সদৃশ মোহৰ, যি মোহৰত আল্লাহৰ ওহী প্ৰতিধ্বনিত হয়। এনে মোহৰ নবী ৰচুলসকলৰ বাহিৰে অন্য মানুহৰ মাজত নাথাকে বাবেই সাধাৰণ মানুহে ওহীৰ কথা শুনিবলৈ নাপায়, নবী ৰচুলৰ জৰিয়তেহে জানিবলৈ পাৰে। কিতাপ আৰু চহিফা কি? প্ৰশ্ন: কিতাপ আৰু চহিফাৰ পাৰ্থক্য কি? ইয়াৰ সংখ্যা কিমান? উত্তৰ: শৰীয়তৰ বিস্তৃত বিধান সম্বলিত
ঐশী বাণিক কিতাপ আৰু সংক্ষিপ্তভাৱে শৰীয়তৰ মূল নীতিসমূহৰ বিৱৰণ তথা ঐশী বাণীসমূহক সহিফা বুলি কোৱা হয়। এতিয়ালৈ 4খন ঐশী কিতাপ আৰু 100খন সহিফাৰ সন্ধান পোৱা হৈছে। প্ৰায় 1 লক্ষ, কোনো বৰ্ণনা 2 লক্ষ, 24,000 নবী ৰসুলৰ ওপৰত অৱতাৰিত কিতাপ আৰু সহিফাৰ সংখ্যা একমাত্ৰ আল্লাহ তাআলাহে জানে। যিসকল ৰসুলৰ ওপৰত কিতাপ আৰু সহিফা নাজিল হৈছিল: হযৰত আদম আলাইহিছ সালাম, সহিফা 10খন। হযৰত শীছ আলাইহিছ সালাম, সহিফা 50খন। হযৰত নূহ আলাইহিছ সালাম, সহিফা 30খন। হযৰত ইব্ৰাহিম আলাইহিছ সালাম, সহিফা 10খন। হযৰত দাউদ আলাইহিছ সালাম, জবুৰ কিতাব 1খন। হযৰত মুছা আলাইহিছ সালাম, তৌৰাত কিতাব 1খন। হযৰত ঈসা আলাইহিছ সালাম, ইনজিল কিতাব 1খন। হযৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম, কুৰআন কিতাব 1খন। মুঠ 104খন। প্ৰিয় দৰ্শক, আজিৰ ভিডিঅ'টো ইমানেই আছিল। পৰৱৰ্তী আকৌ এটি নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজত উপস্থিত হ'ম। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পাইছে আৰু আনজন ইমান আল্লাহক আগবাঢ়ি যাবলৈ সহায় কৰিব বুলি বিশ্বাস ৰাখিলোঁ। যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে তেন্তে এটা লাইক কৰি দিব, বন্ধুসকলৰ সৈতে বেছিকৈ শ্বেয়াৰ কৰি দিব আৰু মোৰ চেনেল ইছলামিক চাবক ছাবস্ক্ৰাইব কৰি দিব। লগতে কাষত থকা বেল আইকনটো টিপি দিব যাতে মোৰ সকলোবোৰ নতুন ভিডিঅ'ৰ নটিফিকেশ্যন সকলোতকৈ আগত আপুনি পায়। আসসালামু আলাইকুম। আল্লাহ হাফিজ।